তামাম মজাৰো আৰু ফুৰিব আহিছোঁ আৰু মোৰ চিষ্টাৰৰ ঘৰত মানে তো তামাম মজাৰো গাইজ নিউ ভিডিঅ' অতি সোনকালে আহি আছে আৰু অলপ লেট হ'ব মানে 2-3 দিনমান অলপ মানে এসপ্তাহ পিছে দিওঁ এইটো ভিডিঅ' 8-9 দিনমান লাগি যাব মানে অলপ প্ৰব্লেমত আছোঁ নিজৰ ঘৰৰ কামত আৰু আজি ফুৰিব আহিছোঁ তো তামাম মজাৰো খোৱাটো চাওক নাই একদম ফালি দিম আজি খোৱাটোৱে মেইন এইটো চাওক আগতে মাংস এইটো মাংস কলিজা কৈ থাকোঁ যে মই আৰু এইটো ভাজি এইফালে মামা এইটো আমাৰ মামা কিউট মামা গাইজ আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভেৰি কিউট হয় কিন্তু এফালে মামা এইটো এইফালে কেমেৰা ফালে চাওক ফটো উঠাই আছে গাইজ কি ক'ম ক'বলগীয়া মোৰ একোৱে নাই বহুত ভাল লাগিছে মানে খানা পিনাটো তামাম চিষ্টাৰৰ ঘৰত আহিছোঁ মানে কৈ অহা নাই ডাইৰেক্টলি আহি গৈছে ছাৰপ্ৰাইজ দিছোঁ খোৱাটো চাওক ষ্টাৰ্ট হৈ গ'ল তামাম হ'ব আৰু ষ্টাৰ্ট কৰিলোঁ গাইজ ফালি দিম খাই ফালি দিম চাই থাকিব অ' মামা এইফালে কি চাই আছে আমাৰ ভিডিঅ' চাই আছে অঁ আমাৰ ভিডিঅ' চাই আছে গোটেই দিনটোৱে আমাৰ ভিডিঅ' লৈ বহি থাকে মামা বুলি ফাইনেলি খাই শেষ কৰিলোঁ গাইজ খোৱা বোৱা হে সোণৰ অসম দে ৱাও কি ডাইলগ হে ভাই ডাইলগ তালিয়া কপি নকৰিব হাসি বাত ৰিলিজ কৰিম আহি যাব এতিয়া নেক্সট ভিডিঅ'ত পাব আপোনালোকে তামাম মজা লাগিছে আৰু দিছ ইজ তামোল আৰু এইটো পাত কিহৰ পাত এইটো পাণ পাত এতিয়া খাম সঁচাকৈ মোৰ ক'বলগীয়া একোৱেই নাই কি ক'ম বহুত ভাল লাগিছে বহুত কিবা কিবি খাইছোঁ গাইজ আমাৰ আশীৰ্বাদ নেক্সট ভিডিঅ' আহি আছে ব্লগ নম্বৰ 8 তামাম ধামাকা হ'ব তামাম মজা হ'ব আপোনালোকে এক্সাইটেড হৈ থাকক সকলোৱে আৰু টাইমটো আপোনাৰ এসপ্তাহ লাগিব আৰু চেষ্টা কৰিম ইয়াৰ আগতে দিবলৈ আপোনালোকে ৱেইট কৰিব আৰু মৰম চেনেহ দি থাকিব গাইজ ছাবস্ক্ৰাইব কৰিব অঁ হাচিফাই চেনেল আমাৰ মামাৰ চেনেল কোৱা কম মামাক সকলোৱে মৰম চেনেহ ক'ব পাৰিছে পাৰিছেনে নাই পাৰিছোঁ মামা হাই দি দিয়া অঁ হাই টা মই কাম এফালে আহা মই কমা চাই থাকোঁ অঁ কি কৈছে গাইজ আপোনালোকে চাব কিন্তু চাব